তাই আজি বৰ অকলশৰীয়া। কোলাই পাচিয়ে নধৰা তাইৰ দুখ, তাইৰ দুচকুত অজস্ৰ পানীৰ স্তূপ। শেষ নিশাৰ জোনটো কপালত আঁকি, গামোচাখন তিতা চুলিৰ খোপাত গুজি, লঘূণীয়া পেটেৰে ভেলেঙি চকুৰে আজিও বাট চাই আছে পদূলি মুখত ৰৈ সি আকৌ উভতি আহিব বুলি। বাছা, তই মুখ বুজা মাৰি নাকান্দিবি। তই কিয় নুবুজ? এটা বিৰাট বেজাৰৰ বিষ তোৰ মাজত সিঁচি আঁতৰি গল সি। দুৰ্বল হৈ নিজকে তই শেষ নকৰিবি, তাৰ বাবে নিজক জলাঞ্জলি নিদিবি। কিমান আশা আৰু বুকুত বান্ধি লৈ থাকিবি। সি যে এতিয়া দূৰ পাহাৰৰ বাসিন্দা, তোৰ বুকুৰ পিঞ্জৰা খুলি অতদিনে আবদ্ধ কৰি ৰখা হেঁপাহৰ পক্ষীটিক উৰি যাবলৈ দে। বাছা, তই দুখ নকৰিবি। কেঁচুৱা তোৰ যতন লবি, পদূলি মুখত ৰৈ নাথাকিবি, সি আকৌ উভতি